হে গাইজ, গুড মৰ্ণিং। কি হ'ব আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় ভালেই চাগে, সকলোৱে ভালেই আছে। তো আজি থাম্বনেইলটো চাই নিশ্চয় গমেই পাইছে ক'ত যাম, কি কৰিম। তো এতিয়া বাজিছে ৰাতিপুৱা 7টা। তো মই এতিয়া গা ধুই আহিলোঁ আৰু গা ধুই এতিয়া মই ওলাই লওঁ। তাৰপিছত যাম মই বিৰুবাৰী ITI কলেজ। তো ঠিক আছে, মই আগতে ওলাই লওঁ, তাৰপিছত মই ভিডিঅ'টো দেখাই আছোঁ। তো চাই থাকক। গাড়ীত আমি এতিয়া ঘৰৰ পৰা ওলালোঁ। ঘৰৰ পৰা ওলাই ইমান দেখা নাথাকিলোঁ বাৰু। তো গাড়ীত আমি এতিয়া জালুকবাৰী আহি পালোঁ আৰু এতিয়া জালুকবাৰীৰ পৰা খোজকাঢ়ি যাই আছোঁ, যিহেতু গাড়ী ক'ৰবাতে ৰখাই থৈ দিয়ে। এতিয়া আমি ভৰলু গাড়ীত উঠিলোঁ আৰু আমি এতিয়া ভৰলুলৈকে যাম। তাৰ পৰা আকৌ গাড়ী চেঞ্জ কৰিব লাগিব। আৰু এতিয়া যাম ষ্টাৰ্ট হ'ল। তো আমি এতিয়া জামত ফাঁচি আছোঁ, নাজানো আৰু কেতিয়া যাই পাম। সেইফালে দেৰি হ'ব আমাৰ। তো আমি এতিয়া ভৰলুত নামিলোঁ আৰু ভৰলুৰ পৰা এতিয়া বিৰুবাৰী গাড়ীত উঠিব লাগিব। আমি ভৰলুৰ সৈতে আমি খোজকাঢ়ি যাই আছোঁ। তাৰপিছত আমি ITI কলেজ যাম। আজি ইমান জাম পাইছোঁ। নতুন ব্ৰিজ বনাই আছোঁ, সেইকাৰণে জামটো বেছি হৈছে আজি। তো পিয়াহ লাগিছে, তাৰ পানী বটল লওঁ এতিয়া। তো ইয়াৰ পৰা ITI কলেজ বেছি দূৰ নহয়, তো সেইকাৰণে আমি ৰিক্সাতে যাওঁ, যিহেতু মই ৰিক্সাত যাই ভাল পাওঁ। তো ৰিক্সাতে যাম এতিয়া। আৰু এতিয়া ট্ৰাফিক পুলিচটোৱে কাৰোবাক গালি পাৰি আছে। তো ফাইনেলি আহি পালোঁ ITI কলেজ। আৰু ইয়াতে আজি ভেৰিফিকেশ্যন আছে আমাৰ, সেইকাৰণে আহিছোঁ। আৰু দুটা ভাইটি ৰখি আছে আমাৰ কাৰণে, মেখেলাকেইটা তেতিয়াৰ পৰা ৰখি আছে। আমাৰে দেৰি হ'ল আৰু এতিয়া লাইন পাতিব লাগিব। ইমান দীঘল লাইন, বাপৰে। একেবাৰে লাষ্টতে পৰিম চাগে। তো তেতিয়াৰ পৰা ৰখি আমাৰ হ'ল কিবাকে কামটো। তো এতিয়া আমি ঘৰত যাম। মই যাম অকল, সিহঁতৰ আৰু কিবা বেলেগ কাম আছে বোলে, তো সিহঁতে বেলেগত যাব, মই ঘৰত যাম। তো গাইজ, ইয়াতো ব্ৰিজ বনাই আছে বিৰুবাৰীত। চবতে ব্ৰিজ বনাইছে, মালিগাঁৱতো বনাই আছে, ইয়াতো। তো এতিয়া কিবা অলপ খাই লওঁ। ৰাতিপুৱা আকৌ খোৱা নাছিলোঁ, যিহেতু ভোক লাগিছে। তো কিবা এটা খাই লওঁ। তো খোৱা লোৱা হ'ল এতিয়া। আৰু এতিয়া মই অকলে ঘৰত যাব লাগিব, যিহেতু ইহঁত নাযায়। তো এতিয়া মোক গাড়ীত উঠাই দিব যাব আৰু তাৰ পৰা মই অকলে যাব লাগিব।
গ'ল নিচি নাজানো বা যাম নাপাওঁ আহোঁতে ইমান জাম পাইছিলোঁ বাপৰে আজি যিসকলে গুৱাহাটীত আছে তেওঁলোকে গম পাইছে চাগে কেনেকুৱা জাম কেনেকুৱা অৱস্থা হৈছে মানুহবিলাকৰ তো ব্ৰিজখন সোনকালে বনোৱা হ'লেই হ'ল আৰু ব্ৰিজখন বনোৱা হ'লে ইমান জাম নাথাকিব ব্ৰিজখন বনাই আছে কাৰণে ইমান জাম তো ঠিক আছে মই ঘৰ পাই লওঁ তাৰপিছত দেখাই আছোঁ গাইজ মই আহি পালোঁ আজি অৱস্থা একেবাৰে বেয়া ইমান ৰ'দ তাতে তো এতিয়া যাইছোঁ ঘৰত দৌৰমান আছে তো সেইটোতো বেছি দীঘলীয়া নকৰি ইয়াতে ষ্টপ কৰোঁ যিহেতু মোৰ বহুত ভাগৰ লাগিছে তো দেখাই পালে আজি মোৰ দিনটো কেনেকৈ গ'ল তো ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ আহোঁ বাই